हेलो बंधु बान्धवीসকল आशा करूँ आपनालोक भाले आछे। আজি आपनालोকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ জৰুৰী। আপোনালোকৰ কাৰণে কিয় জৰুৰী মই বাৰু বুজাই দি আছোঁ। আপোনালোকৰ যদি মাটিৰ পাট্টা থাকে, এখন পাট্টাত কেইবাজনৰ নাম থাকে, তেতিয়াহ'লে এই পাট্টাৰ পৰা আপোনালোকে নিজৰ নাম পৃথক কৰিব পাৰিব। আপোনালোকে যদি এখনকৈ পাট্টা বনাব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। মই বাৰু বুজাই দি আছোঁ আপোনালোকক কেনেকৈ বেলেগ কৰিব পাৰিব। আমাৰ অসম চৰকাৰে এটা সুযোগ দিছে মিছন বসুন্ধৰা 2.0 বুলি। মিছন বসুন্ধৰা 2.0ৰ সহায়ত আপোনালোকে নিজৰ পাট্টা কৰিব পাৰিব। আপোনালোকে কেনেকৈ পাট্টা কৰিব আৰু কি ডকুমেণ্ট লাগিব গোটেইখিনি প্ৰচেছ মই এই ভিডিঅ'ত আপোনালোকক বুজাই দিম। আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ কি কৰিব গোটেইখিনি আপোনালোকে বুজি ল'ব। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু এই চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছত www.rtps.assam.gov.in বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত তেনেকৈ এখন পেজ ওলাব। মই এই পেজখন ডেছক্ৰিপশ্যনত দি থ'ম লিংকটো, তাত মাৰিলে আপোনালোকে ডাইৰেক্ট ইয়াত আহি যাব। আপোনালোকে এই পেজৰ অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এয়া চাওক, তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে বসুন্ধৰা সেৱাসমূহ পাব। এয়া চাওক বসুন্ধৰা সেৱাসমূহ আপোনালোকে দেখিছে। আগবাঢ়িবলৈ ইয়াত ক্লিক কৰক। আপোনালোকে ইয়াত মাৰি ল'ব। মৰাৰ পিছত আপোনালোকৰ সন্মুখত বসুন্ধৰা সেৱাসমূহ আপোনালোকে দেখিছে এইটো পেজলৈ আহিব। অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে পাব বটুৱাৰা। আপোনাৰ তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এই পেজত যদি নোপোৱা তেতিয়াহ'লে এই দ্বিতীয় পেজটো 2 নম্বৰ পেজটোত আপোনালোকে মাৰি ল'ব। এয়া 2 নম্বৰ পেজত মৰাৰ পিছত আপোনালোকে দেখিব বিবাদহীন বটুৱাৰা। আপোনালোকে দেখিছে বিবাদহীন বটুৱাৰা। তাৰপিছত আছে ইফালে আছে আবেদন কৰক। আবেদন কৰক তাত মাৰি ল'ব। মৰাৰ পিছত আপোনালোকৰ বিবাদহীন বটুৱাৰা আপোনালোকে দেখিছে ইয়াত আবেদন কৰক, ইয়াত মাৰি ল'ব। এই পেজখন আপোনালোকে চাই লওক। পেজখন ইয়াত আপোনালোকে যি ডকুমেণ্ট লাগিব 2 MBতকৈ কম হ'ব লাগিব। আপোনালোকে PDF ফাইলত দিব লাগিব আৰু JPG হ'ব লাগিব। আপোনালোকে 2 MBতকৈ কম আৰু PDF ফাইলটো আপোনালোকে আপলোড কৰিব পাৰিব এইটোত। তাৰপিছত আপোনালোকে আবেদনত মাৰি ল'ব। আবেদনত মৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ ওলাব। এই পেজত চিটিজেন লগইন আৰু PFC লগইন দেখিবলৈ পাব। তাৰ তলত আছে কণ্টেক্ট নাম্বাৰ, তাৰ তলত আছে যিটো কেপচাৰ, এই কেপচাৰটো ইয়াত বহুৱাই চেণ্ড OTPত মাৰিব লাগিব। কণ্টেক্ট নাম্বাৰ যিটো আছে ইয়াত আপোনালোকৰ নিজৰ মোবাইল নম্বৰ ইয়াত দি দিব। এইটো ফিল আপ কৰি মই নেক্সট ষ্টেপ দেখুৱাই দিছোঁ। এয়া চাওক এতিয়া ই যিটো কেপচাৰ দেখিছে এই কেপচাৰটো ইয়াত বহুৱাই চেণ্ড OTPত মাৰি দিব। মই বাৰু কেপচাৰটো বহুৱাই লৈছোঁ। বহুৱাৰ পিছত এই চেণ্ড OTPত মাৰি দিব। মৰাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ মোবাইলত এটা OTP আহিব। এই OTPটো ইয়াত বহুৱাব লাগিব। মোৰ মোবাইলত এটা OTP আহিছে, আপোনালোকে দেখিছে। এই OTPটো ইয়াত মই বহুৱাই লৈছোঁ। এয়া চাওক মই বহুৱাই লৈছোঁ। বহুৱাৰ পিছত ছাবমিট OTPত মাৰি দিব। এয়া চাওক ছাবমিট OTPত মৰাৰ পিছত অকণমান লোডিং হ'ব। লোডিং হোৱাৰ পিছত ৱেলকাম টু বসুন্ধৰা দেখিবলৈ পাইছে। গেট ষ্টাৰ্ট তলত আছে, গেট ষ্টাৰ্টত মাৰি ল'ব। মৰাৰ পিছত এয়া আধাৰ হোল্ডাৰ কনচেণ্ট দেখিবলৈ পাইছে। এতিয়া তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত যিটো বক্স দেখিবলৈ পাইছে এই বক্সত আপোনালোকে টিক মাৰ্কটো লগাই দিব। টিক মাৰ্কটো লগোৱাৰ পিছত ইণ্টাৰ আধাৰ নাম্বাৰ দেখিছে, ইয়াত আপোনালোকৰ নিজৰ আধাৰ নাম্বাৰটো ইয়াত বহুৱাই ল'ব। বহুৱাৰ পিছত ভেৰিফাই আধাৰ দেখিছে, এই ভেৰিফাই আধাৰত মাৰি ল'ব। মৰাৰ পিছত আপোনালোকৰ আধাৰত থকা যিটো মোবাইল আছে
এই মোবাইলত এটা OTP আহিব এই OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব আপোনালোকে দেখিছে এই OTP এটা আহিছে মোৰ মোবাইলত এই OTPটো ইয়াত বহুৱাই ভেৰিফাইড মাৰি ল'ব মই বাৰু বহুৱাই লৈছো চাওক বহুৱাৰ পিছত আপোনালোকে ভেৰিফাই দেখিছে এই ভেৰিফাইড আপোনালোকে মাৰি ল'ব ভেৰিফাইড মৰাৰ পিছত অকণমান লোডিং হ'ব লোডিং হোৱাৰ পিছত এতিয়া আপোনালোকৰ আধাৰত যিটো নাম আছে ফটো আছে গোটেইখিনি ইয়াত আহি যাব আধাৰত থকা যি এড্ৰেছ আছে গোটেইখিনি ইয়াত আহিব অহাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত নেক্সট যিটো দেখিছে নেক্সটত আপোনালোকে মাৰি ল'ব নেক্সটত মৰাৰ পিছত এতিয়া আহিব লেণ্ড ডিটেইলছ ফাৰ্ষ্টত লেণ্ড ডিটেইলছ আপোনালোকে দেখিছে তাৰপিছত এপ্লিকেণ্ট ডিটেইলছ তাৰপিছত ডকুমেণ্ট তাৰপিছত ৰিভিউ এণ্ড ছাবমিট এতিয়া আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব তাৰপিছত চাৰ্কল তাৰপিছত আছে গাঁও মই বাৰু এই ডিষ্ট্ৰিক্ট এখন চিলেক্ট কৰি লৈছোঁ যি মই এখন উদাহৰণ হিচাপত মই এখন চিলেক্ট কৰি লৈছোঁ ডেমো দেখুৱাবৰ কাৰণে আপোনালোকক এতিয়া চাৰ্কল যিখন আছে আপোনালোকৰ ডিষ্ট্ৰিক্টটো মৰাৰ পিছত অট'মেটিক ইয়াত চাৰ্কল যিকেইটা আছে গোটেইকেইটা ইয়াত আহি যাব অহাৰ পিছত আপোনালোকৰ যি চাৰ্কল হয় ইয়াত আপোনালোকে চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পিছত চিলেক্ট ভিলেজ দেখিছে এই যিটো কিপেড দেখিছে আপোনালোকে এই কিপেডত আপোনালোকৰ গাঁওখনৰ প্ৰথম অক্ষৰ যিটো এই প্ৰথম আখৰটো ইয়াত মাৰিলে ইয়াত ওলাই পৰিব আপোনালোকৰ গাঁওখন মই বাৰু মাৰি দিছোঁ এনেই এখন এতিয়া ইয়াত মাৰিলে আপোনালোকৰ যিটো গাঁও আছে এই গাঁওখন ইয়াত আহি যাব অহাৰ পিছত আপোনালোকে গাঁওখন আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত চইচ দাগ আপোনালোকে দাগ নাম্বাৰটো দিব লাগিব কোনটো দাগ নাম্বাৰত আপোনালোকে পাট্টাখন বনাব বিচাৰে এই পাট্টাৰ পৰা আপোনালোকে এখন দাগ নাম্বাৰটো দি দিব দিয়াৰ পিছত এই দাগত কেই বিঘা আছে কেই কাটা আছে কেই লেচা আছে গোটেইখিনি ইয়াত আহি যাব তলত অহাৰ পিছত আপোনালোকে নেক্সট যিটো দেখিবলৈ পাইছে এই নেক্সটত আপোনালোকে মাৰি ল'ব নেক্সটত মৰাৰ পিছত এতিয়া আহিব এপ্লিকেণ্ট ডিটেইলছ এপ্লিকেণ্ট ডিটেইলছত ফাৰ্ষ্টত আছে বিঘা কাটা লেচা আপোনালোকে কেই বিঘা আপোনালোকৰ পাট্টা কৰিব বিচাৰে এইটো ইয়াত দিব লাগিব দিয়াৰ পিছত ইয়াত সিলেক্ট পাট্টাদাৰ নামটো দিব লাগিব আপোনালোকৰ এই যিটো পাট্টাত যিমানবোৰৰ নাম আছে যিমানজনৰ নাম আছে গোটেইখিনি ইয়াত আহি যাব এই পাট্টাখনত কেইজনৰ নাম আছে গোটেইখিনি ইয়াত আহি যাব আপোনালোকে যাৰ নামৰ পৰা আপোনালোকে আপোনাৰ নাম মানে নামৰ পাট্টাখন ল'ব বিচাৰে ইয়াৰ পৰা আপোনালোকে নামখন বাছনি কৰি ল'ব মই বাৰু এখন উদাহৰণ হিচাপত মই এখন বাছনি কৰি লৈছোঁ লোৱাৰ পিছত এই পাট্টাদাৰৰ নাম দিয়াৰ পিছত আপোনাৰ নিজৰ নামটো ইয়াত আহি যাব আপোনালোকে যিটো মোবাইল নম্বৰ দিছে আৰু আধাৰ নম্বৰ দিছে সেই লিংকত গোটেইখিনি ইয়াত আহি যাব ভিলেজ আহিব ডিষ্ট্ৰিক্ট আহিব গোটেইখিনি আহিব মোবাইল নম্বৰ আহিব অহাৰ পিছত আপোনালোকে যিটো নেক্সট বটম দেখিছে এই নেক্সট বটমত আপোনালোকে মাৰি ল'ব চাওক নেক্সট বটমত মৰাৰ পিছত আপোনালোকৰ এতিয়া এড মোৰ এপ্লিকেণ্ট আপোনালোকে দেখিছে আৰু যদি এড কৰিব বিচাৰে তেতিয়াহ'লে এড মৰত মাৰি দিব এড মৰত মাৰি দিলে আপোনালোকে আৰু বেলেগৰ নাম সোমাব পাৰিব এড মোৰ দেখিছে এড মোৰ এপ্লিকেণ্ট যদি মাৰে তেতিয়াহ'লে আৰু বেলেগৰ নাম সোমাব পাৰিব যদি নামাৰে তেতিয়াহ'লে নেক্সট যিটো আছে নেক্সটত মাৰি ল'ব নেক্সটত মৰাৰ পিছত এতিয়া আহিব ডকুমেণ্ট আপোনালোকে ডকুমেণ্টটো ইয়াত আপলোড কৰিব লাগিব লেণ্ড ডিটেইলছ আৰু জমানবন্দী কপিখন আপোনালোকে লাগিব আৰু খাজনাৰ ৰচিদ যিখন এইখন ইয়াত দিব লাগিব এই PDF ফাইলত আপোনালোকে দিব লাগিব যিটো ষ্টাৰ মাৰ্ক হয় এইটো ইয়াত দিবই লাগিব আপোনালোকে এতিয়া আপোনালোকে চইচ ফাইল যিটো দেখিছে এই চইচ ফাইলত মাৰি আপোনালোকে এই আপলোড কৰিব পাৰিব চইচ ফাইলত মাৰিলে আপোনালোকে ফাইলটো ওলাই পৰিব ওলোৱাৰ পিছত আপোনালোকে তাৰ পৰা আপলোড কৰিব পাৰিব পৰাৰ পিছত আপোনালোকে এই যিটো টিক মাৰ্ক দেখিছে এই টিক মাৰ্কটো লগাই আপোনালোকে নেক্সটত মাৰি ল'ব নেক্সটত মৰাৰ পিছত আপোনালোকৰ এখন এপ্লিকেণ্ট নাম্বাৰ দিব আৰু এপ্লিকেশ্যন এখন দিব এই এপ্লিকেশ্যনখন লৈ আপোনালোকে চাৰ্কুলত গৈ দি আপোনালোকে পাট্টা বনাব পাৰিব মোৰ হাতত তেনেকুৱা
নথিপত্ৰ নাই সেইকাৰণে মই নেক্সটত মৰা নাই মই কাৰো পোৱাও নাই সেইকাৰণে মই তেনেকুৱা কৰিব পৰা নাই সেইকাৰণে মই লাভটো দেখুৱাব পৰা নাই মই দুখিত আপোনালোকৰ ওচৰত যে মই নেক্সট পেজখন আপোনালোকে দেখুৱাব পৰা নাই ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু এই চেনেলত নতুন হ'লে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ সো মাচ